আমাৰ চাৰিওফালে থকা পৃথিৱীখন অতি সুন্দৰ আৰু বিচিত্ৰ। গতিকে ইয়াৰ পৰা জানিব পাৰি যে আমি পৃথিৱীখনৰ সকলো ৰহস্য উদ্ঘাটন কৰিব নোৱাৰোঁ। পৃথিৱীৰ বহু বিষয় এতিয়াও মানুহৰ অজ্ঞাত। তথাপি এনেকুৱা কিছুমান বিষয়ও আছে যাক আমি জনাটো বৰ দৰকাৰ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি এই ভিডিঅ'টোত মই আপোনালোকক পৃথিৱীৰ এনেকুৱা কিছুমান অজ্ঞাত বিষয় অৱগত কৰাম। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। আমাৰ সকলোৱে চৰ্দি কাহ হোৱাটো এটা স্বাভাৱিক বেমাৰ। চৰ্দি কাহ আমাৰ সকলোৰে প্ৰায়ে হৈ থাকে। তথাপি এই চৰ্দি কাহ কিয় হয়? আমি সকলোৱে ভাবোঁ যে চৰ্দি কাহ কোনো বতৰৰ সালসলনি অথবা গাত ঠাণ্ডা সোমালে চৰ্দি কাহ হয়। কিন্তু চৰ্দি কাহ ঠাণ্ডা বতৰৰ কাৰণে নহয়, বতৰ সালসলনিৰ ফলত চৰ্দি কাহ নহয়। চৰ্দি কাহ এবিধ ভাইৰাছৰ বাবে হয় যাক আমি হাইপ'থাৰ্মিয়া বুলি কওঁ, আৰু এই হাইপ'থাৰ্মিয়া ভাইৰাছবিধৰ বাবে মানুহৰ চৰ্দি কাহ হয় আৰু ই এজন আক্ৰান্ত ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ বিয়পি যায়, ফলত আমাৰ এই চৰ্দি হোৱা দেখা যায়। সাধাৰণতে চৰ্দি কাহ কোনো ধৰণৰ বতৰৰ সালসলনিৰ ফলত নহয়। শাৰীৰিক ব্যায়াম অথবা শৰীৰ চৰ্চাই মানুহৰ শৰীৰটো সুস্থ সবল কৰি ৰাখে। কিছু লোকে তেওঁলোকৰ ছিক্স পেক এপছ পাবলৈ তেওঁলোকে অকল শাৰীৰিক চৰ্চা অথবা শৰীৰ চৰ্চাত গুৰুত্ব দিয়ে। কিন্তু এটা কথা আমি সকলোৱে মনত ৰখা উচিত যে এই আমাৰ সকলোৰে ছিক্স পেক এপ আমাৰ লগত থাকে। এই ছিক্স পেক এপছ মানুহৰ চৰ্বিৰ ভিতৰত সোমাই থাকে। সেয়েহে মানুহৰ চৰ্বিৰে মানুহৰ পেটটো ঢাক খুৱাই দিয়ে আৰু ফলত ছিক্স পেক এপ আমি দেখা নাপাওঁ। ছিক্স পেক এপ আমি কেৱল শৰীৰ চৰ্চা অথবা শাৰীৰিক ব্যায়াম কৰি পাব নোৱাৰোঁ। আমি খোৱা বোৱাটো লক্ষ্য ৰাখিব লাগিব আৰু ডায়েট ভালদৰে কৰিব লাগিব, তেতিয়াহে আমি ছিক্স পেকৰ অধিকাৰী হ'ব পাৰিম। হেডফোন আমি সকলোৱে ব্যৱহাৰ কৰোঁ। হেডফোনেৰে আমি ভিডিঅ' গান শুনো আৰু এই হেডফোন আমি মাইক্ৰ'ফোন হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। হেডফোন আমি আমাৰ স্মাৰ্টফোন অথবা লেপটপৰ জৰিয়তে আমি ইয়াক মাইক্ৰ'ফোন হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। মৌ-মাখিৰ কামোৰ অতি বিষাক্ত। এই মৌ-মাখিয়ে কামুৰিলে মানুহৰ হাত ভৰি ফুলি যায় আৰু বহুত বিষ ধৰে। মৌ-মাখিয়ে সাধাৰণতে মানুহক বিচি কামোৰা, অন্য জীৱ-জন্তু অথবা মানুহক কামোৰা পৰিলক্ষিত হয়। কিন্তু মৌ-মাখিয়ে অন্য মৌ-মাখিকো কামোৰে। সাধাৰণতে এখন বাহাৰ যিজনী ৰাণী, সেই ৰাণীয়ে অন্য এখন বাহাৰ ৰাণীক আক্ৰমণ কৰিব পাৰে, ফলত মৃত্যু ঘটাব পাৰে। ইয়াৰ যি শুং, সেই শুঙেৰে অন্য এটা মৌ-মাখি কামুৰি ই মৃত্যু ঘটাব পাৰে।